Hello everyone. So আজি আমি ডিসকাস কৰিম সেইটো হৈছে অবজেক্টিভস অফ বিজনেস. So অবজেক্টিভস অফ বিজনেস. So without wasting any time আপোনালোকক বোৰ নকৰোঁ. তিনিটা অবজেক্টিভস থাকে. এটা হৈছে ইকোনমিক অবজেক্টিভস, দুই নম্বৰটো কথা হৈছে সোশিয়াল অবজেক্টিভস, তিন নম্বৰটো হৈছে ইন্ডিভিজুৱেল অবজেক্টিভস. এতিয়া মই আপোনালোকক তিনিটাৰ ডেফিনেশ্যনটো বুজাই দিছোঁ. ইকনমিক অবজেক্টিভছ মানে হৈছে যেতিয়া আপুনি এটা বিজনেছ কৰিছে বা প্ৰফিট আৰ্ণ কৰিবলৈ বা পইচা আৰ্ণ কৰিবৰ কাৰণে কৰিছে, ইটছ কল ইকনমিক এক্টিভিটিছ. ঠিক আছে, ইকনমিক অবজেক্টিভছ কিছুমান থাকে. এতিয়া ইকনমিক মানে পইচা আৰ্ণ কৰাৰ অবজেক্টিভছ. পইচা আৰ্ণ কিয় কৰে? যাতে বিজনেছটো প্ৰফিট আৰ্ণ কৰে. বিজনেছ কেলৈ কৰে? ইকনমিক অবজেক্টিভছ কিয় কৰে? এটা প্ৰফিট হ'বলৈ কাৰণে, তাৰপিছত যাতে বিজনেছটো ছাৰ্ভাইভ কৰিব পাৰে, আৰু তাৰপিছত গ্ৰ' কৰিব পাৰে. এই তিনিটা মষ্ট ইম্পৰ্টেণ্ট পইণ্ট. ঠিক আছে, এই তিনিটা ইকনমিক অবজেক্টিভছৰ ভিতৰত তিনিটা চবতকৈ ইম্পৰ্টেণ্ট পইণ্টছ. এতিয়া নেক্সট কথাটো হৈছে ছ'চিয়েল অবজেক্টিভ. ছ'চিয়েল অবজেক্টিভছ মানে হৈছে যেতিয়া আপুনি এটা বিজনেছ কৰিছে ছ'চাইটিত, ইট ইজ আৱাৰ মৰেল ডিউটি ডেট উই প্ৰভাইড ছামথিং টু আৱাৰ ছ'চাইটি. ছ'চাইটি এখনত আপুনি কিছুমান ডিউটি আছে, কিছুমান ৰেছপনচিবিলিটিজ আছে, কিছুমান আপোনাৰ দায়িত্ব আছে যিখিনি আপুনি ফুলফিল কৰিব লাগিব. সেইটোকে কয় ছ'চিয়েল অবজেক্টিভছ. তিনি নম্বৰ কথা ইণ্ডিভিজুৱেল অবজেক্টিভছ, মানে ইণ্ডিভিজুৱেল অবজেক্টিভছ অৰ হিউমেন অবজেক্টিভছ. হিউমেন অবজেক্টিভছ বুলিও কয়. তাৰমানে আমাৰ বিজনেছ অৰ্গেনাইজেশ্যন এটাত, আমাৰ কোম্পানীয়ে কৰিছোঁ বা আমি যেনেকুৱা চ'ল প্ৰপাইটাৰশ্বিপ নহয়, পাৰ্টনাৰশ্বিপ বিজনেছে কৰিছোঁ বা যেনেকুৱা ধৰণৰ বিজনেছেই হওক, তাত কি হয়, আমাৰ বহুত ধৰণৰ মানুহ থাকে, ইণ্ডিভিজুৱেলছ থাকে, বহুত মানুহ থাকে. তাহাঁতৰ কিছুমান অবজেক্টিভছ লৈ পেলাই আমাৰ বিজনেছত আহে. ছ' উই এজ আ লিডাৰ, we as a businessman, it is our duty that we provide these objectives. কাৰণ আপুনি যদি আপোনাৰ এমপ্লয়িজক আপুনি তাহাঁতি যিটো মটিভেটেড ফিল কৰিব বা ইনস্পায়াৰ্ড ফিল কৰিব, যদি আপুনি সেইটো এনভাইৰনমেণ্ট তাহাঁতক দিব পাৰে, তেতিয়া কি হ'ব, আপোনাৰ বিজনেছটো ফ্লাৰিছ কৰিব. আদাৰৱাইজ আপোনাৰ বিজনেছটো গ্ৰ'ই নকৰিব. যদি আপোনাৰ এমপ্লয়িজখিনিয়ে ছেটিছফাইড নহয় আপোনাৰ লগত কাম কৰি, বা আপোনাৰ লগত কাম কৰি ভাল পোৱা নাই, বাট দে ডোণ্ট ফিল ইনস্পায়াৰ্ড, দে ডোণ্ট ফিল মটিভেটেড, দেন দেৰ ইজ very low chances that you will succeed in the organization. So আপুনি চাব লাগিব যে বিজনেছ অবজেক্টিভছৰ এই তিনিটা চবতকৈ মষ্ট ইম্পৰ্টেণ্ট অবজেক্টিভছ. এটা হৈছে ইকনমিক অবজেক্টিভছ, ইকনমিক অবজেক্টিভছৰ পাছত আহি গ'ল ছ'চিয়েল অবজেক্টিভছ, তাৰপিছত আহি গ'ল ইণ্ডিভিজুৱেল আৰু হিউমেন অবজেক্টিভছ. চ' এতিয়া আমি ছ'চিয়েল আৰু ইণ্ডিভিজুৱেল অবজেক্টিভছটো অকণমান ভিতৰি কি আছে এইকেইটামান পইণ্টছ আমি ডিছকাছ কৰিম. এতিয়া আপোনাৰ ছ'চিয়েল অবজেক্টিভছৰ ভিতৰত ছ'চিয়েল অবজেক্টিভছৰ ভিতৰত আপোনাৰ আহি গ'ল নম্বৰ ওৱান. আপুনি প্ৰথম কথা আপুনি চাব লাগিব যে কোৱালিটি এটা মেইনটেইন কৰিব লাগিব. আপুনি যে প্ৰডাক্টছ এণ্ড ছাৰ্ভিচেছ যোনখিনি দিছে আপোনাৰ মানে আপোনাৰ কাষ্টমাৰ্ছখিনিক, আপুনি চাব যাতে আপোনাৰ প্ৰডাক্টছ এণ্ড ছাৰ্ভিচেছৰ কোৱালিটিটো যাতে ভাল হয়, এক্সেলেণ্ট হয়, আৰু এটা ৰিজনেবল প্ৰাইচৰ ভিতৰত হয়, যাতে সি কোনো ধৰণৰ কোৱালিটিত মানে হেৰি কৰা নাই, কম্প্ৰমাইজ কৰা নাই, আৰু তাহাঁতি চবতকৈ বেষ্ট কোৱালিটি আপুনি প্ৰডাক্টছ ছাপ্লাই কৰিছে, মানে আপুনি মানুহখিনিক ছাৰ্ভ কৰিছে. কাৰণ কাষ্টমাৰ্ছৰ ওপৰত বহুত ধৰণৰ মানে তাহাঁতৰ বহুত অপশ্যনছ থাকে. তাহাঁতি আজি আপোনাৰ ইয়াত নকৰি বেলেগ এটা ছুইচ কৰি দিব পাৰিব. কিন্তু যদি আপুনি কোৱালিটিটো দি থাকে, যদি আপুনি কোৱালিটি ফ'কাছড বিজনেছ কৰি আছে, বা আপুনি যদি ভাল ছাৰ্ভিচ দি আছে, তেতিয়া ডেফিনেটলি কাষ্টমাৰ আপোনাৰ লগত ষ্টিক হৈ থাকিব লং টাৰ্মত, আৰু আপুনি ছাৰ্ভাইভ কৰিবলৈ সুবিধা হ'ব. দুই নম্বৰ কথা, এভইডেঞ্চ অফ unfair trade practices. এতিয়া আপুনি এইটো চাব লাগিব যে আপুনি কোনো ধৰণৰ এডাল্টাৰেশ্যন নকৰে, বা আপুনি বস্তু বেছি দামত বিক্ৰী নকৰে, আপুনি যাতে আপুনি কাষ্টমাৰক নঠগে. সেইবিলাক বহুত ইম্পৰ্টেণ্ট. বহুত বিজনেছ অৰ্গেনাইজেশ্যনে কি কৰে, নজনাকৈ কাষ্টমাৰক ঠগিবলৈ চেষ্টা কৰে, আৰু এজ এ ৰিজাল্ট কি হয়, কাষ্টমাৰ্ছে গম পায়, আৰু তাহাঁতৰ লগততো নিজৰ ট্ৰাষ্ট এণ্ড লয়েলটিটো ভাঙেই. লগতে কি হয়, ইট ইজ অলছ' পানিছেবল আণ্ডাৰ দ্য ল'. So it is very important that since you are running your business in society, it is your duty that you please avoid unfair trade practices, আৰু আপুনি এটা ক্লিন, অনেষ্ট এণ্ড ট্ৰেন্সপেৰেণ্ট ৱেত আপুনি আপোনাৰ বিজনেছটো কেৰি অন কৰি গৈ থাকে. 3 নম্বৰ অবজেক্টিভটো হৈছে এমপ্লয়মেণ্ট. এতিয়া আপুনি যিহেতু ছ'চাইটিত বিজনেছ কৰিছে, আপুনি কি হৈছে, আপুনি বহুত ধৰণৰ এমপ্লয়িজ
এমপ্লয়িজক আপুনি চাকৰি দিছে আপোনাৰ তাতে বহুতখিনি মানুহ আছে যোনখিনি মানুহক আপুনি সেলছৰ চাকৰি প্ৰডাকশ্যনৰ চাকৰি এইচআৰৰ চাকৰি একাউণ্টছৰ চাকৰি বহুত ধৰণৰ চাকৰি দিব পাৰিছে বিজনেছ কৰিছে চাকৰি ওলাইছে আপোনাৰ এৰিয়াটোৰ বহুত মানুহে চাকৰি পাইছে চ' আপোনাৰ এটা ছ'চাইটিত আপুনি এটা কণ্ট্ৰিবিউশ্যন কৰিছে এমপ্লয়মেণ্ট জেনেৰেট কৰিবলৈ চ' ইটছ আনাডাৰ ইম্পৰ্টেণ্ট অবজেক্টিভ তাৰপিছত নেক্সট পইণ্টটো আমি চাওঁ ছ'চিয়েল ছাৰ্ভিচ আজি ফৰ এক্সাম্পল মই এটা কথা কৈছোঁ আপুনি বিজনেছ কৰিছে আপুনি দেখিছে আপোনাৰ সেইডোখৰ জেগাত ভাল খোৱা পানীৰ অভাৱ আপোনাৰ ফ্ৰেছ ড্ৰিংকিং ৱাটাৰ নাই ক্লিন ড্ৰিংকিং ৱাটাৰ নাই তো আপুনি কি কৰিছে তাতে ড্ৰিংকিং ৱাটাৰৰ এটা ধুনীয়া ছেটআপ আপুনি তাতে এষ্টাব্লিছ কৰিছে আপুনি এটা ধুনীয়াকৈ আৰু তাতে যি সৰু ল'ৰা ছোৱালীখিনি পঢ়িবৰ কাৰণে বা তাহাঁতৰ হেল্থ কেয়াৰৰ কাৰণে এখন ধুনীয়া হস্পিটেল খুলিছে চ' দিজ আৰ কনচিডাৰ্ড ছ'চিয়েল ছাৰ্ভিচ তাৰপিছত আহি গৈছে পলিউশ্যন এতিয়া ফৰ এক্সাম্পল বহুত এভইডেন্স অফ পলিউশ্যন এতিয়া কি হৈছে বহুত বিজনেছমেনে কি কৰিছে নতুন নতুন বিজনেছ কৰিছে বহুত আৰ্ণ কৰিছে বহুত প্ৰফিটছ আৰ্ণ কৰিছে চেলছ কৰিছে কিন্তু তাহাঁতি নিজৰ ছ'চাইটিৰ কথা নাভাবে এজ এ ৰিজাল্ট কি হয় আমাৰ পৃথিৱীখনত বহুত বেছি পলিউশ্যন আহি গৈছে চ' আপুনি চাব লাগিব যে আপুনি যিটো মেচিন ইউজ কৰিছে যিটো ফেক্টৰীত যিটো ধোঁৱা ওলাইছে বা যি ওলাইছে আপুনি এইটো চাব লাগিব যে সেইখিনি আমাৰ যাতে ৱৰ্ল্ডখন পলিউট নকৰে আৰু আপুনিও বেনিফিটত থাকে আমাৰ ৱৰ্ল্ডখনো বেনিফিটত থাকে কোনো ধৰণৰ যাতে আমাৰ ৱৰ্ল্ডখন নেচাৰখন যাতে ডেষ্ট্ৰয় নহয় ইটছ ইয়ৰ মৰেল ডিউটি চ' ইটছ ভেৰি ইম্পৰ্টেণ্ট এণ্ড ইউ নিড টু মেক চিয়'ৰ ডেট ইউ ফ'ল' দিজ ষ্টেপছ অ'কে চ' এইকেইটা আছিলে ছ'চিয়েল অবজেক্টিভছ আৰু পইণ্টছ আছে বেলেগ কিতাপত বেলেগ বেলেগ পইণ্টছ থাকে আপোনালোকে বুজি নাপালে মোক কমেণ্ট কৰিব কিবা পইণ্টছ যদি থাকে মই তাতে এটা বেলেগ ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰিম ঠিক আছে ছ'চিয়েল অবজেক্টিভছ এইকেইটা আছে মই পুনম গান্ধী বুকখনৰ পৰা পঢ়াইছোঁ চ' এইকেইটাই পাইছোঁ চ' এইকেইটাই আছিলে ঠিক আছে ছ'চিয়েল অবজেক্টিভছৰ পাছত এতিয়া আমি ডিছকাছ কৰিম human or individual objectives. ঠিক আছে এতিয়া হিউমেন আৰু ইণ্ডিভিজুৱেল অবজেক্টিভছৰ ভিতৰত আমাৰ কেইটামান পইণ্ট থাকে এটা হৈছে আমি সদায় এইটো বস্তু এনচিয়'ৰ কৰিব লাগে যে আমি এটা গুড ৱৰ্কিং কণ্ডিশ্যনছ এটা গুড এনভাইৰনমেণ্ট যেতিয়া এজন মানুহ আমাৰ লগত জইন কৰে আমি এইটো বস্তু চাব লাগে গুড ৱৰ্কিং এনভাইৰনমেণ্ট এটা দিওঁ আমাৰ বহুত লগত লেডি ষ্টাফ থাকিব পাৰে আমি এইটো বস্তু চাব লাগে যে তাহাঁতি ছেফ ফিল কৰে তাহাঁতি কামটো এনজয় কৰিব পাৰে অফিচটো আমাৰ যাতে এটা ধুনীয়া এনভাইৰনমেণ্ট ভাল এটা স্পেচ পায় য'তে তাহাঁতি কাম কৰিবলৈ কোনো ধৰণৰ মানে প্ৰব্লেমছ নাপায় দে ফিল কনফিডেণ্ট দে ফিল ছিকিউৰ চ' ইটছ ভেৰি ইম্পৰ্টেণ্ট ডেট ইউ প্ৰভাইড গুড ৱৰ্কিং কণ্ডিশ্যনছ ঠিক আছে 2 নম্বৰ কথা আপুনি এটা গুড চেলাৰী দিব লাগিব গুড বেনিফিটছ দিব লাগিব ইজ আনাডাৰ পইণ্ট আপুনি দুটা বেলেগ বেলেগকৈও লিখিব পাৰে পইণ্টছ মই একেলগে লিখি দিছোঁ আপুনি এটা গুড চেলাৰী মানে এটা ভাল চেলাৰী ভাল ৱেজেছ দিব লাগিব হুইচ ইজ বেষ্ট ইন দ্য ইণ্ডাষ্ট্ৰী যদি আপুনি বিচাৰে আৰু গুড বেনিফিট যেনেকৈ আপুনি চাইল্ডৰ এডুকেশ্যনৰ কাৰণে পইচা দিব পাৰে ইঞ্চুৰেঞ্চ কৰাই দিব পাৰে এমপ্লয়িজখিনিক আৰু তাহাঁতক হাউচিং প্ৰভাইড কৰিব পাৰে এনেকুৱা ধৰণৰ বেনিফিটছবিলাক দিলে কি হ'ব আপোনাৰ এমপ্লয়িজবিলাক আপোনাৰ কোম্পানীত কাম কৰিবৰ কাৰণে এক্সট্ৰা ইনস্পায়াৰ্ড এক্সট্ৰা মটিভেটেড থাকিব এণ্ড এজ এ ৰিজাল্ট আপোনাৰ বিজনেছটো গ্ৰ' কৰাৰ চান্সেছটো বহুত বেছি বাঢ়ি যোৱাৰ চান্সেছ থাকে ঠিক আছে আপুনি এটা চাব লাগিব নেক্সট পইণ্টটো হৈছে পাৰ্চনেল গ্ৰ'থ চব মানুহে গ্ৰ' কৰিব বিচাৰে এনেকুৱা কোনো মানুহ নাই যোন মানুহে গ্ৰ' কৰিব নিবিচাৰে চব মানুহে পঢ়ি শুনি বা ষ্টাডি কৰি বা নিজকে কালিতকৈ ইম্প্ৰুভ কৰিব বিচাৰে চ' আপুনি চাব লাগিব যে তাহাঁতক আপুনি ভাল ট্ৰেইনিং দিয়ে ঠিক আছে তাহাঁতক ভাল ট্ৰেইনিং দিয়ে ভাল ধৰণৰ নেটৱৰ্কিং কৰে ভাল ভাল মানুহৰ লগত লগ কৰিছে তাহাঁতক ভাল মানে সকলো ধৰণৰ পৰা তাহাঁতক গ্ৰ' কৰাবলৈ আপুনি এটা যদি অবজেক্টিভছ ৰাখিছে এমপ্লয়িজখিনি গ্ৰ' কৰিছে তাহাঁতিও ফিল কৰিছে যে তাহাঁতি বহুত কথা শিকিছে এটা লাৰ্ণিং এক্সপিৰিয়েঞ্চ হৈছে আপোনাৰ বিজনেছত থাকি তেতিয়াহ'লে ইটছ এ গুড ইণ্ডিভিজুৱেল অবজেক্টিভছ অৰ হিউমেন অবজেক্টিভছ ইউ কেন চে তাৰপিছতে আপুনি ক'ব পাৰে নেক্সট পইণ্টটো আপোনাৰ আপুনি আৰু এটা বস্তু চাবলৈ তাহাঁতৰ ডিচিশ্যন মেকিঙত আপুনি সহায় কৰিবলৈ পাৰিব পাৰে ডিচিশ্যন মেকিং অৰ পিয়াৰ ছাপোৰ্ট এতিয়া কিছুমান বিজনেছত কি হয়
এতিয়া ডিচিশ্যন মেকিং অৰ পিয়ৰ ছাপৰ্ট মানে কি হয়, এতিয়া কিছুমান মানুহৰ কি হয় বিজনেছত ডিচিশ্যন মেকিঙত কোনো ধৰণৰ অধিকাৰ নাথাকে বা তাহাঁতৰ দে ডোণ্ট হেভ দ্য ৰাইট টু টেক পাৰ্ট ইন দ্য মেনেজমেণ্ট অ'কে দে আৰ অলৱেজ কনচিডাৰ্ড লেছ এক্সপিৰিয়েঞ্চ অৰ ছাম ওৱান উইথ who doesn't have that skill. Some people consider in that way. কিন্তু এইটো নহয়, কিন্তু বহুত মানুহে কি হয় জুনিয়ৰ হ'ব পাৰে, বহুত ফ্ৰেছাৰ হ'ব পাৰে, কিন্তু তাহাঁতৰ বহুত স্কিল থাকিব পাৰে এজন ছিনিয়ৰ মানুহতকৈ, বহুত বেছি লেটেষ্ট স্কিলছ, লেটেষ্ট আইডিয়াছ কিবা কিবি থাকিব পাৰে তাহাঁতৰ। সেইটো সদায় ইম্পৰ্টেণ্ট যে আপোনাৰ এটা পিয়ৰ ছাপৰ্ট থাকে এটা অৰ্গেনাইজেশ্যনত। চ' পিয়ৰ ছাপৰ্ট বুলি ক'লে মই এটা কথা কৈছোঁ, এতিয়া আমি অৰ্গেনাইজেশ্যনত আপোনালোকে মে বি এইটো দেখিছে, এইটোক টপ লেভেল বুলি কয়, এইটো মিডল লেভেল বুলি কয়, আৰু এইটো লোৱাৰ লেভেল বুলি কয়। এতিয়া এই তিনিটাৰ মাজত মানে তাহাঁতৰ ইটোৱে সিটোক ছাপৰ্ট এণ্ড মটিভেট কৰিব লাগে। যদি তাহাঁতৰ মাজত সেই বস্তুটো আছে তেতিয়াহ'লে তাহাঁতি কাম কৰিবলৈও খুব এনজয় কৰিব, কামটো কৰি এনজয় কৰিলে কি হ'ব, ইজনে সিজনক ছাপৰ্ট কৰিব। এজ এ ৰিজাল্ট ইউ উইল এচিভ ইয়'ৰ অৰ্গেনাইজেশ্যন গ'লছ ভেৰি স্মুথলি এণ্ড ইন এ ভেৰি ইজি এণ্ড ফ্ৰুটফুল ৱে। চ' এইকেইটাই আছিল আজিৰ অবজেক্টিভছ। আশা কৰোঁ আপোনালোকে বুজি পাইছে। যদি বুজি পোৱা নাই মোক কমেণ্ট কৰিব, মই আকৌ এবাৰ বুজাই দিম। যদি হেণ্ডৰাইটিংটো বুজি পোৱা নাই, আই এম ৰিয়েলি চৰি, মোৰ হেণ্ডৰাইটিংটো বহুত বেয়া একচুৱেলি। মই তথাপিও চেষ্টা কৰিছোঁ। আচলতে মই কেমেৰাটো আৰু মাৰ্কাৰডাল লৈ পেলাই মই নিজে ভিডিঅ' কৰিছোঁ কাৰণে অকণমান অসুবিধা হৈছে একচুৱেলি। মই ডেফিনেটলি ইম্প্ৰুভ কৰিবলৈ চেষ্টা কৰিম। চ' আপোনালোকে যদি কিবা ক্ষেত্ৰত কিবা বস্তু বুজি পোৱা নাই মোক আপুনি কমেণ্ট কৰিব, মই আপোনাক আকৌ এবাৰ বুজাই দিম। চ' আজিলৈ ইমানেই আছিল। আকৌ এটা মই বেলেগ ভিডিঅ'জ লৈ আহিম। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।